সুপ্ৰভাত, গুড মৰ্ণিং অসম, ভাৰত। আমি আহিছো, আমি বিহু শ্ব' কৰিবলৈ আহি মৰ্ণিং ৱাকত আহিছো। আজি সুদূৰ হেৰিৰ পৰা মৰ্ণিং ৱাকত আছো আমি। খালি হেৰিয়াৰ পৰা আহি হেৰিত আজি পাই গলো আজি ৰাতি। আমিতো খুব ভালকে খুৱাই আছে, খাই আছো। তাৰ মাজতে আৰু মৰমবোৰ ল'বৰ কাৰণে আকৌ লাগিব নহয়, অকণমান স্বাস্থ্যটো ৰেডি কৰি ল'ব। পেট খালি কৰিছো যিহেতু অনুষ্ঠান শেষ হোৱা নাই, গতিকে আমাৰ অনুষ্ঠান শেষ হ'ব। আমি অনুষ্ঠান ক'ত আছেও জনোৱা নাই ন, আৰু কেতিয়া শেষ হ'ব এইবোৰ বহুত কথাই পাতিবলগীয়া আছে আপোনালোকৰ লগত। এই পেজটোৰ পৰা বাৰু সকলোকে গুড মৰ্ণিং দিলো। আমি মানে অনুষ্ঠান হেৰিয়াত কৰিলো, হেৰিত কৰিবলৈ আছে আৰু। এতিয়া 15 মে'ত অনুষ্ঠান মোৰ ভাগ সামৰিম। আমাৰ ছাৰৰ আছে, ছাৰে কৰিব, মই সামৰি দিম 15 মে'ত। মোৰ ঘৰতে বিয়া আছে। তাৰপিছত 27 মে'ত এটা আছে, সেইটো কৰিম আৰু। 27 মে' নহয়, কিমান তাৰিখে আছে? 27 নেকি? আপোনাৰতো ক'ত আছে এইটো? আপোনাৰ হেৰিয়াত চাবুৱা। সেই কয় আকৌ চাবুৱাত আছে। আচ্ছা, এয়া আছে আমাৰ লগত নীলদা আছে পৰিবহণ বিভাগত। তেওঁ নিজা গাড়ী দৌৰি আছে। তেওঁ বেলেগ ড্ৰাইভাৰ নিদিয়ে, নিজে ঘূৰে, ভাল পায়। তেওঁৰ লগতে আজি 3 বছৰমান হ'ল আমি আছোৱে। আৰু নীল আৰ্মষ্ট্ৰং, সেই আৰ্মটো ষ্ট্ৰং কাৰণে আৰ্মষ্ট্ৰং যুক্তি এটা পাইছো। থেংক ইউ। বেছি দীঘল নকৰো, 40 জনে চাইছে, এয়াই যথেষ্ট আশা কৰিছিলো। মইতো ভাবিছিলো এয়াও নাপাম। আমি 1000কে ধৰিছো, এজনে তাকো শুই দিলে। 31 হ'ল। বঢ়িয়া। এজনক 1000কে ধৰিছো। এতিয়া নামবিলাক কৈ যাম। হৰেশ দত্ত, পৱন ফুকন, পংকজ গায়ন, ইনামুল হুছেইন। আৰু কি ধুনীয়া পৰিৱেশ চাওক, গ্ৰীণ ঘৰ আছে, কিন্তু গ্ৰীণ এইটো জেগাটো হৈছে ক'ত কৈ দিওঁ নে? এতিয়াও মোৰ গা গৰম হোৱাই নাই, দৌৰিব লাগিব। মোক খোজকাঢ়িলে কাম নিদিয়ে, কিয় বা? একো ঘাম চাম নোলায়। দৌৰিব লাগিব লাহে লাহে হলেও, তেতিয়াহে হয়। এনেও কম ঘামোতো মই, কিন্তু পানীওতো বহুত খাওঁ। ৰূপম কলিতা, কৃষ্ণ সোণোৱাল দাদা, হয়তো মাইনী বেজবৰুৱা, গগন দত্ত, জয়া গগৈ, গৌতম দেউৰী। এইটো মোৰ পেজটো মই চলাওঁ, ফ'ল' কৰি দিব। কিবা কিবিবোৰ যদি আন্তৰিকতাৰে জানি থাকিবলৈ মন কৰে, আমাৰ এক্টিভিটিজবিলাক জনাই থাকিম। তাৰপিছত এটা আছে সিদ্ধাৰ্থ শৰ্মা, সেইটো মই চলাওঁ। এটা ইউটিউব চেনেল আছে সিদ্ধাৰ্থ শৰ্মা, সেইটো মই চলাওঁ। এটা ফেন ক্লাব আছে, সেইটো মই নচলাওঁ, ভাইটি এজনে চলায়। কাহিনী ইমানেই, ব্যক্তিগত জীৱনৰ সা সম্পত্তি সেইখিনিয়ে। ভাল লাগিছে খোজকাঢ়ি। বহুত দিনৰ মই নিজৰ ঠেংকেইখন ইউজ কৰিছো। কেনেকুৱা অনুভৱ? বঢ়িয়া লাগিছে। সোধে যে, নহলে গাড়ীতে ঠেংটো পেলাই থৈ গোটেই যায়। হয় দে ন, আচৰিত নহয় ৰাতিটোৰ ভিতৰত। তেজ চলাচল চাগে আমাৰ কঁকালৰ ওপৰখিনিতহে হয়। আজিকালি ঘৰৰ মানুহে ক'ত আছো নুসুধে। আজিকালি ঘৰৰ মানুহে মাহঁতে ফোন কৰি কোন ডিষ্ট্ৰিক্টত আছো। বাহ, ৰাতি ধৰক শিৱসাগৰত আছো, ৰাতিপুৱালৈ ফোন কৰি মাহে কয় কোন ডিষ্ট্ৰিক্টত আছো। মই কি কোন ডিষ্ট্ৰিক্টত আছো, ক'ত আছো কিয় নুসুধে। এতিয়া তহঁতে ৰাতি ডিষ্ট্ৰিক্ট সলাই থাক ন। হয় কিন্তু সঁচাকে দেই, ইমান ঘূৰি ফুৰা হয়। মই এটা ভিডিঅ' বনাইছো, আমি ৰাতি কেনেকে খাওঁ, ক'ত থাকো। মই ভিডিঅ' এটা দিম ইউটিউব চেনেলত, মোৰ দীপজ্যোতিকাত অফিচিয়েল য'ত আমি কেনেকে খাওঁ, ক'ত ৰাতি শ্ব' কৰি পেলাই কেনেকেনো খাওঁ। মই এটা ভিডিঅ' দিম আজি বা কাইলৈৰ ভিতৰত। কেনেকে খোৱা প্লিজ কোৱা না দীপদা। কেনেকে মানে বহুত কষ্ট, এনেকে হাতটো লৈ এনেকে লৈ খাই গিলি দিব লাগে। চেলফি লৈ খাই থাকো, ঠিকেই কৈছে। আমনি কৰিলো, বেয়া নাপাব দেই বুলি কৈ। আগতে চেলফি এখনে আছিল, আজিকালি যে ভেৰাইটিজ হৈ গ'ল। কি মোবাইলটো এনেকে হৰিজন নে কি মুড কৰি লয় যে, সিদিনাখন মানে হৰিজেণ্টেল নে কি বুলি কয়, এনেকে যে লয় এনে পথালিকে, সেইটো কিবা এটা কয়, হৰিজেণ্টেল নে কি। এইটো লেটেকু গছ ন। বাইদেউ মই এনেকে মৰাণত আহি বাইদেউ শুই আছে, মৰাণত আহি দোকান এখন চাহ বনাব, বৌ এজনী আছে, জগাই ৰাতি এনেকুৱা ভোক লাগিছে 3:30 বজাত। ভাত বনাই নিজে বনালো, নিজে বনাই খাই কৰি বৌয়ে সুধিছে তোমাক ক'ৰবাত দেখিছো। মই বোলো ক'ৰবাত দেখিছে, কুকুৰ দেখোন কামুৰিব নেকি? নাচাওঁ, ওপৰলৈ মোৰ লগৰ বহুত পাইছো ইয়াত।
আপুনি চিৰিয়েলত যিটো মোক গালি দিয়ে পিঠটোত যদি কাউচকে দি দিয়ে নীলদাটোতে ভাল মাংস পাব। হয় সিহঁতে পিঠ এটা চিলেক্ট কৰি আছে নীলাটোলৈহে চকু গৈ আছে নীলদা পিঠত ভাল মাল পাব। আমাৰ অলপ শুকান শুকান নীলদা গপচ তোমাৰে নুমৰ সময় অহা প্ৰেমলতা কৰি কৈ দেখোন প্ৰেমলতা বুলি আহি আছে ন গান এটা শুনিছে চাগে নাই শুনা যদি শুনিবচোন। এইবাৰ প্ৰেমলতা বুলি ই আৰু তাৰ ভাইকে গাইছে ভাল হৈছে গানটো। খুৰা ল'ৰা লক্ষ্যজ্যোতি মোৰ ভাইটিয়ে লিখিলে মইতো কৈছো ই ভক্তিমূলকটো গোৱাতকে ৰূপমৰ ই প্ৰেমলতা মানে এনেকুৱা বিহুৱে প্ৰত্যেক বছৰে এটা মই বাবা বিহু এটা গাম বুলি ভাবিছো। সি আগতে বিহু মাৰিছিল লিখিছিলিও অ সেইবোৰ গালেও বহুত ধুনীয়া। মোৰ নিজে লিখা বিহু আছে এইবিলাক এতিয়া গাম বুলি ভাবিছো। মোৰ ওলাব এইবাৰ তেলেগু চং এটা তেলেগুত বনাই গাব লাগিব এইবাৰ। বেছি দীঘল নকৰো আৰু প্ৰেমলতা বুলি এটা গান বিহু গালো প্ৰেমলতা বুলি আপোনালোকৰ চাব মানে ইউটিউবত বিচাৰিলে পাব প্ৰেমলতা বুলি। মোৰ ভাইটিয়ে লিখিলে মোৰ খুৰা ল'ৰাটোৱে মই গালো বিৰাট ভালকে গাবলৈ চেষ্টা কৰিছো আৰু মোৰ গাই মোৰ ভাল লাগিছে প্ৰেমলতা বুলি। আপুনি ইউটিউব চেনেলত মাৰিলে পাব ইউটিউবত চাৰ্চ কৰিলে পাব প্ৰেমলতা বুলি। মানে 8 মিনিটৰ গান কিন্তু আমি একদম পুৰা এনাৰ্জেটিককে গাইছো। কিন্তু কাৰণে পাইছে আপোনালোকে জনাব গানটো শুনিব। মই আশা কৰিলো ভুল হলেও আঙুলিয়াই দিব যিহেতু আমি ছিংগাৰ নহয় হ'লেও ভালকে সৰুতে বিহু মাৰিছিলো বিহু গোৱা অভ্যাস আছে সেই অভ্যাস লৈ একো নোট স্কেল বুজি নাপাওঁ তাকে আমাৰ দিগন্ত বৰদলৈ মিলাই কৰি শুনিব পৰা কৰি দিছে মোৰ গাই ভাল লাগিছে। ভাইটিটোৱে মই লক্ষ্যজ্যোতিয়ে গালো প্ৰেমলতা। চাৰ্চ কৰি আপোনালোকে বিচনাতে শুনিবচোন বিহু বতৰ যেতিয়া যোনখিনি চাই আছে বিচনাতে আপোনালোকে হেডফোনডাল লগাই শুনিব ভাল পাব যেন লাগে। মৰ্ণিং ৱাকত বাইদেউক পালো আমাৰ আৰু এতিয়াতো আমাৰ অসমত ভাল ভাল চিনেমা আহি আছে অতি গৌৰৱে ক'বলৈ পাই ভাল লাগিছে। এখন বৰ ধুনীয়া চিনেমা আহি আছে ৰবিদাৰ ৰঘুপতি শ্ৰী ৰঘুপতি ন সেইটোতো কমেই প্ৰথম ৰঘুপতিখনৰ কাৰণে কলৰত আপোনালোকে চালে নে কলৰত বুলি এখন মইতো চালো গোটেইখন। মই কেকেচাৰ তাত কেকেচাৰ পুলিচৰ কেৰেক্টাৰে কিন্তু প্ৰথম মই এনেকে চাইছো মই পুলিচৰ কেৰেক্টাৰ যেতিয়া হৃদয়দাক চাগে পুলিচ লাগিব কাৰণ কেকে লাগিব সেইটো ভাবি চাইছো কিন্তু অকণো নালাগিল ইমান ধুনীয়া হৈছে। সন্মুখত গ'লে অলপ ফুলি যাব লাহেকে কৈছো সেইকাৰণে ধুনীয়া হৈছে কলৰৱখন। আমাৰ প্ৰণৱদাই লিখিছে তাৰপিছত নানান পচনি ডিৰেকশ্যন বৰ ধুনীয়া কৰিছে। আমাৰ অসমৰ পটভূমিত যে ইমান ধুনীয়া এখন ৱেব চিৰিজ ওলাব ভবাই নাছিল। বৰ ধুনীয়া কাহিনী আপোনালোকে ছাছপেন্স আছে চাব। কেমেৰা কামো ডিৰেকশ্যন বিৰাট ধুনীয়া হৈছে। এক্টৰ আমাৰ ইউডি দা আমাৰ স্নিগ্ধা সিদ্ধাৰ্থ দা এইজোপা বিৰাট ধুনীয়া কৈছে। কলৰৱখন আপোনালোকে চাব ৰিল ড্ৰামাত দিছে ৰিল ড্ৰামাটো আপোনালোকে প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব। 249 ৰুপিজ এটা 3 মাহৰ কাৰণে বহুত চিনেমা আছে বৰ ধুনীয়া কৰিছে। আৰু লগতে ৰবিদাস চিনেমাখন আহিছে ৰঘুপতি এখন বৰ ধুনীয়া হৈছে। কাহিনীটো শুনোতে শ্বুটিং হোৱাৰ আগতে মই যেতিয়া কাহিনীটো শুনিছিলোঁ তেতিয়া ভাল লাগিছিল। ৰবিদাই কাহিনীটো কৈছিলে আমাৰ সুব্ৰত সি বৰ ধুনীয়া ধুনীয়া কাম কৰে। সুব্ৰতৰ ইলিগেল চাইছোঁ আৰু আমাৰ বাহুম্বা গানটোত দিকচুদাৰ সি ডিৰেকশ্যন কৰিছে আৰু সুব্ৰতে বহুত ধুনীয়া ধুনীয়া কাম কৰি আছে। এতিয়া এইবাৰ মহাৰাজ গানটো আপোনালোকে হয়তো চাইছে সেই গানটো সি ডিৰেকশ্যন কৰিছে। ভাল ল'ৰা ভাল ভাইটি বৰ এক্সেপশ্যনেল বৰ ধুনীয়াকৈ ভাবে মানুহে ভবাটোতকৈ একদম বেলেগকৈ ভাবে আৰু ফ্ৰেমিংবিলাকো বৰ ধুনীয়া হয়। তাৰ চিন্তাধাৰাবিলাক বৰ ধুনীয়া হয় আৰু শ্ৰী ৰঘুপতিখন তাৰে ডিৰেকশ্যন। গতিকে বিদুৰ ভাই যাৰ পৰিচালনা সুব্ৰতৰ বৰ ধুনীয়াকৈ ভাবি পেলাই বৰ ধুনীয়া কাম এটা হৈছে একদম ষ্টেণ্ডাৰ্ড আৰু এইখনতো মেগা হিট হ'ব মই আশা কৰোঁ। ওলাইছে মেগা হিট হ'ব বিৰাট ভাল লাগিব চিনেমাখন চাই। আমি আশাবাদী সোনকালে ওলাওক। সেইফালে আহি আছে আমাৰ যতীন দাৰ ৰাঘৱ আহি আছে সেইখনলৈ আমি আশাবাদী। নতুন চিনেমা আহক অসমীয়া ইণ্ডাষ্ট্ৰিটো আৰু ডাঙৰ হওক ৰাইজৰ সহায় লাগিব। গতিকে বেছি কথা নকওঁ সকলোৱে চাব লগতে বেয়া
বেহাৰবাৰী পোষ্ট চাই থাকিব। এইকেইদিন হেৰিয়াৰ কাৰণে আমি শ্ব'ৰ কাৰণে যাব পৰা নাই। অতি শীঘ্ৰে আমি এতিয়া জইন কৰিম কি বেহাৰবাৰীত চাই মই আকৌ সকলোকে লগ পাম। বেহাৰবাৰীত চাই থাকিব বুলি আশা কৰিলোঁ। নতুন নতুন কাহিনী আহি আছে বেহাৰবাৰীত, নতুন নতুন সোৱাদ আহি আছে। মোৰ বেলেগ বেলেগ মোহনৰ উপৰি বেলেগ বেলেগ ৰূপ আহি আছে। এতিয়াই কৈ নিদিওঁ। বেহাৰবাৰীত আপোনালোকে চাব, গোটেই কাহিনী কৈ নিদিওঁ। গতিকে সকলোকে আকৌ সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, মৰম যাচিছোঁ, ৰঙালী বিহুৰ ওলগ যাচিছোঁ। সকলো ভালে থাকক। লাইভটো চাব পাইছোঁ দা কিবা ক'বনে? সৰু শেষত শলাগৰ শৰাই এতিয়া আমাক কেঁচাৰে দিব। মই বহুত লেকচাৰ দিলোঁ, বেয়া নাপাব। ধন্যবাদ দাদা। জয় অসম। নাই এতিয়া কেঁচাৰে শলাগৰ শৰাই কাৰণে আপোনাক দিলোঁ। একদম বহুত বহুত ধন্যবাদ। আমাৰ লগত আপোনালোক সহযোগিতা কৰিলে। আমাৰ লগত অজয় আদেশ মুণ্ডা, বীণা গগৈ, লক্ষ্যদীপ বৰা আৰু জিতু মেধি, সকলোকে পুনৰ গুড মৰ্ণিং। চামুৱেল ধনী, ধন্যবাদ। ভালে থাকক, সুস্থ থাকক। Thank you so much. With due respect, love you all. Bye bye.